হাঁহি দেখাব নালাগে এতিয়া ভিডিঅ'টোৰ কাৰণে গালি দিয়া কি ফোন মাৰছা আনব যাব দিছিলা ঘগ্ৰাবাৰৰ পৰা গুড লেভেল দিছে হেল্ল' এভৰিৱান গুড আফটাৰনুন মানে আজি হ'ল মাঘ বিহু উৰুকা তো প্ৰথমতে মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু আজি আমি আমাৰ মানে গাঁৱৰ দেউতাৰ যোনটো ঘৰ তাতে যোৱা নাই আমি আহিছোঁ আজি ডাঙৰ পেহীহঁতৰ ঘৰত নলবাৰীতে হয় তো আমি এই অলপ আগতে আহি পাইছোঁ জাষ্ট মানে বাবাৰ কিবা খেলাৰ কাৰণে কিবা হ'ল আপোনালোকে ফাৰ্ষ্ট ক্লিপটো দেখা পাইছে দেউতাই তাক গালি দিছে কিন্তু তাই মোক চাই আছে মই দেখাই আছোঁ কোন হয় আৰু কোন কোন আছে কি কি খাম আজি চব দেখাম আজি উৰুকা স্পেচিয়েল ব্লগ তো দেখাই আছোঁ ৰ'ব কোনো কি চাইছা গাইছ মই মুনুক লৈ লৈছোঁ আৰু আমি যাই আছোঁ কি আছে চাম আজি মই গৈছিলোঁ মোজা পিন্ধোৱা সেয়া তো এনেকৈ আমি মুনুক লৈ লৈছোঁ তাই মানে পূৰা কেমেৰাত চাই আছে আৰু ইফালে মই দেখাওঁ কোন কোন আছে আমাৰ চাহ খাই আছোঁ এইয়া চাহ খাই আছে ডাঙৰ পেহী আমাৰ আৰু আদা নহৰু চলাই আছে আজি আইটেম কি কি আছে কোৱা দালি আছে কচুৰ মুগে ৰহৰৰ দালি আৰু চব্জি বিনে আৰু পাতনাই আলু ভাজি মুঠতে আজি চব আছে মাছ মাংস কণী গোটেইখিনি আছে বঢ়িয়া আৰু আপুনিতো কালি আহিল বিহু বুলি তো আজি কেনে লাগছি মাংস আনছা তুমি আৰু ইফালে বাবা বহি আছে মা বহি আছে জুই বৈ আছোঁ আৰু আমাৰ আৰম্ভ কৰিছোঁ আমি জুই জ্বলাই দিছোঁ আমাৰ দিছে বৌয়ে চাওঁ বৌ হাই দিয়া লাজ কৰিছা নে ঐ বাপৰে কি হ'ব আজি চিকেন হাই দিছোঁ তাই তো ইফালে বহি গ'ল আমাৰ চৌকাত খৰি এইবাৰ আমি কেৰাহী বহাম আমাৰ মাছ ভকুৱা মাছ গোটা ভাজব নেকি এতিয়া সৰু মাছ ভাজবা দাদা ঠিক আছে বঢ়িয়া দিম গোটেই এইগিলা কি এইগিলা ভিডিঅ' ধৰা পৰছি না তো নাস্তা আৰম্ভ হৈ গৈছে মাছৰ এই খুৱাই দিব এতিয়া চাবা দেই খুৱাই দিয়া পাৰব চলিক গাইছ মোক দেখা পাইছে না নাপায় কাৰণ ৰাস্তাটো আন্ধাৰ আৰু মোৰ মাতটোক আপোনালোকে বেছি মানে ইগন'ৰ কৰক মানে মোৰ বহুত জ্বৰ চৰ্দি কাহ হৈ আছে তথাপিতো মই আহিছোঁ হাইনেক চাইনেক পিন্ধি লৈছোঁ মাতটো ইগন'ৰ কৰক বাকী ৰসটো চাওক উৰুকাৰ তো গাইছ এতিয়া আমি মাংস পূৰা খাম এয়া মাংসটো আমি ফাৰ্ষ্ট মেৰিনেট কৰি লৈছোঁ অলপ ইয়াতে বহুত কিবা কিবি মছলা আছে দৈ দিছোঁ এতিয়া এইখিনি এনেকৈ দি আমি ডাঙৰ ষ্টিকডালত খুৱাই দিম ইমান ডাঙৰ ডাঙৰকৈ কাটছি হ'ব বন্ধ কৰা পুৰা চব্জি কাটি আছে আমাৰ মা আৰু বৌৱে ইফালে নিজৰটো আগতে ক'ব বোলে পেহা শুই আছিল আমাৰ উঠি আহিল এতিয়া আৰু মুন দাদা আমাৰ তো এইফালে ধুনীয়াকৈ মাংস পুৰি আছোঁ গাইছ এতিয়া আমাৰ এয়া ব্ৰইলাৰ ভজা একদম ষ্টাৰ্ট হৈ গৈছে খোৱা চবে খাই আছে আমাৰ মানে পেহী ব্ৰইলাৰ নাখাই কাৰণে মাছ খাইছে চবে ব্ৰইলাৰ খাই আছে কি কেনেকুৱা হৈছে মুন দাদা টেষ্টি হৈছে না দুই প্লেট খালা তুমি কেনে হৈছে পেহা ভাল হৈছে না খাওঁ ৰ'ব গাইছ 2000 years later পুৰা হৈ গ'ল মানে বাকীবিলাকক দিলোঁ আৰু মানে কিন্তু হ'লেও কম হৈ গ'ল মানে পুৰোতে খাওঁতে কম হৈ গ'ল এতিয়া খাওঁ ৰ'ব এইখিনি গাইছ ইফালে এইটো মাটনটো বনাই আছে আমাৰ পিতাশ্ৰীয়ে
ভাল হ'ব লাগিব কিন্তু ভাল হ'ব না চেষ্টা কৰিছোঁ বঢ়িয়া গাইছ দেখা পালে আমাৰ ফাদাৰে ভাত বনাই আছে আৰু খাৱৰীয়া মানুহ বনাইছোঁ খাই আছে তাৰ মাজত এটা কথা কওঁ যে আমাৰ লেডিজ পাৰ্টি যোনটো কৰি দিছে কিন্তু বনোৱা নাই আৰু আমি মা দেউতা আৰু মই বনাই আছোঁ তাৰমানে আমি মা দেউতা মই পেহীহঁতে একো বনোৱা নাই মানে কথাটো এনেকুৱা হৈছে যে আমি উৰুকা খাব অহা নাই আমি উৰুকা খুৱাব আহিছোঁ গুৱাহাটীৰ পৰা দি আছোঁ আজি পেহীহঁতক দি আছোঁ হাল্লা কল্লি কৰি কৰি আহিছে ঘূৰবা গৈছিল ৰ'ব দি আছোঁ এই যে আমি গুৱাহাটীৰ পৰা আহিছিলোঁ উৰুকা খাম বুলি আমি তিনিটাই যে বনাই আছোঁ মাই তুমি আৰু দেউতা মই উৰুকা খাম বুলি আহিছোঁ না উৰুকা খুৱাম বুলি আহিছোঁ লাজ নাই হাইছি আৰু খুৱাব উৰুকা খাম বুলি আহিছিলোঁ খুৱাব লগা হৈছে ময়ো বহুত দিন দাদাৰ হাতেদি খাই পোৱা নাই বৰ হাতেদি খাই পোৱা নাই সেইকাৰণে খাবা আজি সেইটো কাৰণে খাম তো গাইছ ভাত খাব বহিছোঁ এতিয়া দালি চব্জি ভাজি সিহঁতৰ ভালেই বেছি বহুত আমাৰ এই মাছ ভজা লৈছোঁ আৰু মাংস আহি আছে সেই মাছৰ আঞ্জা বঢ়িয়া চব্জি এইটো মাংসৰ কালাৰ চাওক গাইছ তো গাইছ আমি উৰুকাৰ ভাতটো খাই দিলোঁ আমাৰ বৌয়ে ঠিক কৰি আছে এইবিলাক এতিয়া বৌয়ে তো গাইছ আমি উৰুকাৰ ভাতটো খাই দিলোঁ একদম কি ধুনীয়া চুম্মা আহিছে আঞ্জাবিলাক গোটেইকেইখন মাংসই চাবা নে দালিয়ে চাবা দালিখন মানে মাংসনে মাছ ধৰিবই নোৱাৰি ইমান টেষ্টি চব্জি মাছৰ আঞ্জা মই খোৱা নাই মাছ ভাজাটো খাইছোঁ কি বঢ়িয়া আহিছে গোটেইখন আৰু এতিয়া বৌয়ে মানে এইবিলাক ঠিক কৰি আছে এতিয়া আৰু পাতত খাইছোঁ যিহেতু বেছি ভেজাল নাই পাতটো পেলাই দিলে আমি জুই চুই পুৱাই অলপমান শুব পাৰিম আৰু বাহিৰত কি ঠাণ্ডা মই দেখাই আছোঁ আপোনালোকক চাওকচোন গাইছে ই বগা পৰি আছে আমাৰ ইয়াতে ইমান কুঁৱলী নাই হয়নে ইয়াতে মানে বাপৰে এতিয়া 11টা বাজে আৰু কি বগা মানে কেমেৰাত ইমান গম নাপায় কিন্তু চাওকচোন পুৰা বগা একদম জুই নোপোৱালে আৰু বেলেগ চলিউশ্যন নাই ইয়াতে বিৰাট বুঢ়া ওলাই এতিয়া আমাৰ এইটো বুঢ়া ইমান তো গাইছ এতিয়া বিচনাত আহিছোঁ মাহঁতে অহা নাই আৰু আহিব জুইটো পুৱাই 4খনমান ব্লেংকেট দিছে পেহীয়ে মোক বেমানদা এনেও আৰু মানে ঠাণ্ডা যে ইয়াতে বহুত সেইকাৰণে আমিতো এনেও ভাল পাওঁ আৰু পূৰা গৰম হৈ থাকি কাৰণে পূৰা গৰম হৈ একেবাৰে পেক হৈ কেনে শুই থাকিম যি ঠাণ্ডা আৰু কালি দুমাহী না সোনকালে উঠিব লাগিব সেইটো ভিডিঅ'টো চাব মন আছেনে আপোনালোকৰ দুমাহীৰ যদি চাব মন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ আহিছোঁ বাই বাই হেপী বিহু টু অল বাই বাই